স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি আমি কথা পাতিব বিচাৰিছো চিয়া সিডৰ বিষয়ে চিয়া সিড অসমীয়াতে বহুতে টুপ মাহ বুলিও কয় পেট ঠাণ্ডা ৰাখিবৰ বাবে আমাৰ আগতে অসমত যেটো আমাৰ জনজীৱনত আমাৰ প্ৰচলিত আছিল কিন্তু বৰ্তমান সময়ত মাজতে চিয়া সিড অসমত নোহোৱা হৈ গৈছিল কিন্তু আকৌ আজি অলপ দিনৰ পৰা ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বজাৰতে লগতে অসমতো চিয়া সিডৰ চাহিদা বহুত বাঢ়ি আহিছে ইয়াৰ কাৰণ হৈছে যে বহুতে কয় যে চিয়া সিড খালে ওয়েট লস হয় ওজন কমে চৰ্বি কমে কিন্তু বা চিয়া সিডৰ বহুত উপকাৰিতা আছে কিন্তু আসলতে এইবোৰ চিয়া সিড আসলতে হয় কি সেই কথাটো আজি আমি পাতিম আৰু কেনেকৈ খাব লাগে হয় চিয়া সিডৰ বহুত উপকাৰিতা আছে কিন্তু কেনেকৈ খাব লাগে কিমান খাব লাগে সেই গোটেই কথাখিনি আজি আমি পাতিবলৈ ওলাইছো চিয়া সিড দেখিবলৈ কেনেকুৱা মই আপোনালোকক দেখুৱাম এইটো হৈছে চিয়া সিড এইটো ব্ল্যাক কালাৰ মই লৈছো এইটো বহুত সৰু সৰু দানা এইটো তিয়াই দিয়াৰ লগে লগে ই জেলি ফৰ্মলৈ ৰূপান্তৰ হয় এইটো পগাও পায় কৈছো মই কিন্তু মই কোলাটো প্ৰিফাৰ কৰোঁ কোলাটোৱে মই খাওঁ আৰু কোলাটোৱে আপোনালোককো খাবলৈ অনুৰোধ কৰোঁ এনেকুৱা বটলটো আহে আৰু ইয়াতকে ডাঙৰো পায় এইটো হৈছে চিয়া সিড আৰু চিয়া সিড বগাও আহে কোলাও আহে কিন্তু ৰঙক বাদ দি কোনো ধৰণৰ তফাত নাই দুটা বস্তুৰ ভিতৰত আৰু চিয়া সিডত থাকে বহুত বেছি পৰিমাণৰ প্ৰটিন বহুত বেছি ফাইবাৰ আৰু ওমেগা 3 ফেটি এসিড যিকিটা বস্তুৱে আপোনাৰ যদি আপুনি ভেজিটেৰিয়ান হয় তেতিয়াহ'লে আপোনাৰ প্ৰটিনৰ যেটো মাত্ৰা আপোনাৰ যেটো নৰ্মেল যিখন ডায়েট সেই ডায়েটখনৰ লগত যদি আপুনি চিয়া সিড সংযোগ কৰে তেনেহ'লে চিয়া সিডে আপোনাৰ সেই প্ৰটিনৰ যেটো মাত্ৰা আপোনাক লাগে সেইখিনি পুৰা কৰে আৰু চিয়া সিড হৈছে নিজে খুব পানীত তিয়াই দিয়াৰ লগে লগে বহুত ফুলি যায় নিজতকৈ প্ৰায় 12% পানী শুহি 12% আকাৰত ডাঙৰ হৈ যায় আৰু নিজৰ ফাইবাৰো বহুত আকাৰত ডাঙৰ হৈ যায় গতিকে হি যেতিয়া খোৱা যায় তেতিয়া আপোনাৰ খুব ধুনীয়াকৈ পেটটো ফুল হৈ যায় আৰু ভোক নালাগে আৰু যেটো হাংগাৰ সাপ্ৰেশন মানে আপোনাৰ ভোক কন্ট্ৰোল কৰি ভোক দবাই ৰাখিবৰ কাৰণে চিয়া সিড এটা খুব ভাল উপকৰণ খুব ভাল খাদ্য গতিকে চিয়া সিড সেই কাৰণে কোৱা হয় যে চিয়া সিড খালে মানুহৰ ওজন কমে আৰু চিয়া সিড খালে মানুহৰ খাদ্যৰ প্ৰতি ভোক অনবৰ ভোক লাগি থকাৰ যেটো মানসিকতা যেটো প্ৰৱণতা হেতু কমি যায় আৰু চিয়া সিডত ওমেগা 3 ফেটি এসিড থাকে আৰু চিয়া সিড খোৱাৰ লগে লগে আপোনাৰ পেটটো ভাল পৰিষ্কাৰকৈ সাফা হয় একেবাৰে সাফা হ'ব খুব সুন্দৰকৈ পৰিষ্কাৰ হ'ব আৰু পেট পৰিষ্কাৰ হোৱা মানে আপোনাৰ ডাইজেশন ইমপ্ৰুভ হোৱা মানে আপোনাৰ হজম প্ৰক্ৰিয়াটো উন্নত হোৱা আৰু হজম প্ৰক্ৰিয়া উন্নত হোৱা মানে আপোনাৰ ওয়েট লস হোৱা সেইভাবে কোৱা হয় যে চিয়া সিড খালে মানে ওজন কমে আৰু চিয়া সিড খোৱাৰ কিছুমান নিয়ম আছে যেনে ধৰক চিয়া সিড কেতিয়াও ৰ খাব নালাগে কাৰণ ৰ খোৱাৰ লগে লগে কি হয় মানে শুকানে খাব নালাগে চিয়া সিড শুকানে খোৱাৰ লগে লগে মই আগতেই কৈছো যে চিয়া সিড পানীত তিয়াই থৈ খাব লাগে কাৰণ পানীত নিতিয়াকে খালে ৰকে শুকানে খালে পেটলৈ গৈ হি আপোনাৰ ভিতৰত থকা যিমান পানী হি শুহি লয় আৰু শুহি লোৱাৰ লগে লগে প্ৰথম কথা হ'ল কনষ্টিপেশন হ'ব পাৰে দুই নম্বৰ কথা হ'ল গেছৰ প্ৰবলেম হ'ব পাৰে তাত যেটো ফাইবাৰ আছে সেই ফাইবাৰটো আপোনাৰ গেছৰ সুবিধা কৰিব পাৰে ডায়েৰিয়া হ'ব পাৰে তাৰোপৰি আপোনাৰ শৰীৰত পানী কম হৈ যাব পাৰে গতিকে শৰীৰত পানী কম হ'লে ডিহাইড্ৰেচনৰ পৰা আদি কৰি বহুত ধৰণৰ অসুবিধা হয় গতিকে চিয়া সিড কেতিয়াও নিতিওৱাকে নাখাব চিয়া সিড সদায় কমেও 3 ঘণ্টা তিয়াই থব ৰাতি তিয়াই থৈ ৰাতিপুৱা খাওক গতিকে আৰু চিয়া সিড প্ৰথম কথা হ'ল যে অধিক নাখাব চাহ চামুচেৰে প্ৰত্যেক দিনে চাহ চামুচেৰে 2 চামুচ মানে 50 গ্ৰাম মনত ৰাখিব চাহ চামুচেৰে 2 চামুচহে খাব তাতকৈ বেছি যাতে নাখায় তাতকৈ কম খালেও কথা নাই কিন্তু তাতকৈ বেছি যাতে নাখায় আৰু চিয়া সিড খোৱাৰ লগে লগে এই যে বহুত যিসকলে জিম কৰে বা যিসকলে খুব ভালকৈ এক্সাৰসাইজ কৰে খুব হেভি এক্সাৰসাইজ কৰে তেখেতসকলে এক্সাৰসাইজ কৰাৰ পিছত ভাগৰুৱা অনুভৱ কৰে বা অলপ টায়াৰ্ড মানে আপুনি ধৰক টোপনি ভাৱ এটা হয় বা অশান্তি লাগে খুব উইক লাগে যদি আপুনি আপোনাৰ ডায়েটত চিয়া সিড ইনক্লুড কৰে তেনেহ'লে সেইবোৰ অসুবিধাৰ পৰা আপুনি মুক্তি পাব গতিকে চিয়া সিড সেইকাৰণে কোৱা হয় চিয়া সিড এটা ছুপাৰ ফুড গতিকে
ওজন কমাবৰ বাবে চিয়া সিড আপোনালোকে আপোনালোকৰ ডায়েটত ইনক্লুড কৰিব পাৰে সংযোগ কৰিব পাৰে আৰু এটা কথা চিয়া সিড কেনেকৈ বনাব লাগিব বা কেনেধৰণে খাব লাগিব সেই বিষয়ে মই ক'ব বিচাৰোঁ যে চিয়া সিড আপোনালোকে আটাইতকৈ সহজ উপায়টো হৈছে ৰাতি এচামুচ চিয়া সিড তিয়াই থওক পানীত ৰাতিপুৱা উঠি এগিলাচ পানী তাৰ আধা চামুচ দি গুলি তাত অকণমান নেমু টেঙা চেপি পেলাই খাই দিয়ক চিয়া সিডৰ যিটো ৱাটাৰ মানে যিটো পানী সেইটো একদম খাবলৈ একেবাৰে ইজি খাই দিয়াৰ লগে লগে আৰু সেইটো অলপ মানে তিয়াই দিয়াৰ পিছত সেইটো বিজলুৱা হৈ যায় গতিকে তাক আকাৰত ফুলি যায় জেল নিচিনা হৈ যায় জেলি আমি যেনেকৈ জেলি খাওঁ জেলিৰ নিচিনা হৈ যায় গতিকে সেইটো পানীৰ লগত মিক্স কৰি পেলাই এগিলাচ পানীত যেতিয়া আধা চামুচ ভালকৈ গুলি অকণমান নেমু টেঙা চেপি পেলাই খাই দিব তেতিয়া আপুনি ক'ব নোৱাৰাকৈ গোটেই গিলাচ পানীৰ লগতে আধা চামুচ চিয়া সিড পেটলৈ গুচি যাব গতিকে সেইটো এটা খুব সহজ উপায় আৰু এটা ধৰণে খাব পাৰে সেইটোৱে হৈছে যে চিয়া পুডিং বনাই খাব পাৰে ৰাতি আপুনি 2 চামুচ চিয়া সিড গাখীৰত তিয়াই থ'লে যিসকলৰ PCOD আছে তেখেতসকলে গৰু গাখীৰ নাখাব মই আগতেই কৈছোঁ যে ডেইৰী প্ৰডাক্ট তেখেতসকলে খাব নালাগে তেখেতসকলে হয় চয়া মিল্ক নাইবা আলমণ্ড মিল্ক বা কোকোনাট মিল্ক এইবোৰ বজাৰত পায় নহ'লেও খালী পানীতে তিয়াই থওক আৰু ৰাতিপুৱা তাক আপোনাৰ মন পচন্দ যি আপোনাৰ পচন্দৰ ফ্ৰুটছ আছে সেইখিনি তাত দিয়ক তাতে অকণমান মৌ দি দিয়ক যিসকলে মিঠা নহ'লে নোৱাৰে তেখেতসকলে অকণমান মৌ দি দিয়ক তাতে অকণমান আপুনি আপোনাৰ ডালচেনি পাউডাৰো অকণমান দিব পাৰে তাৰ পাছতে আপুনি তাত খেজুৰো দিব পাৰে দি সেইটো হৈছে চিয়া পুডিং সেই পুডিংটো আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত খাব পাৰে আৰু নহ'লেও চিয়া সিড আগদিনাখন ৰাতি তিয়াই থৈ পিছদিনাখন আপুনি দৈৰ লগত মিলাই খাব পাৰে বা বিভিন্ন চালাডত দি পেলাইও খাব পাৰে নাইবা আপুনি যদি কিবা স্মুথি খায় মানে কিবা স্মুদি খায় কিবা জুচ খায় তাতো মিলাই আপুনি দিব পাৰে গতিকে বিভিন্ন ধৰণৰ উপায় আছে চিয়া সিড খোৱাৰ গতিকে চিয়া সিড আপুনি আৰম্ভ কৰক খাবলৈ য'ত মানে আপোনালোকৰ ডায়েটত সংযোগ কৰক বজাৰত আজিকালি পায়ে কিন্তু মই এইখিনিতে ক'ব বিচাৰোঁ যে বহুতে মোক আকৌ প্ৰশ্ন কৰিব যে বগাটো খাম নে ক'লাটো খাম বগা আৰু ক'লাৰ মাজত অকল ৰঙৰহে ডিফাৰেঞ্চ নাভাবিব যে বগাটো খালে কিবা কিবি নহ'ব বা ক'লাটো খালেহে ভাল তেনেকুৱা কোনো কথা নাই অকল ৰঙৰহে ডিফাৰেঞ্চ ৰংটোৰ বাদ দি চবৰে গুণাগুণ একেই আৰু কেতিয়াও নাখাব আৰু ৰাতিপুৱা যদি আপুনি চিয়া পুডিং খায় বা ওটছৰ লগতো যদি চিয়া সিড মিলাই পেলাই খায় তেনেহ'লে গোটেই দিনটোলৈ আপোনাৰ মানে আপোনাৰ পেটটো ফুল হৈ থাকিব আৰু ভোক লগাটো কমি যাব আৰু ভোক লগাটো কমি যোৱাৰ লগে লগে আপুনি সঁচাকৈ আপুনি খাবলৈ কমাই দিব মানে আৰু সেই খাবলৈ কমাই দিয়াৰ লগে লগে আপোনাৰ ওজন নিজে নিজে কমি আহিব কিন্তু তাৰ মানে এইটো নহয় যে খাবলৈ কমাই দিয়াৰ লগে লগে আপোনাৰ শৰীৰত কিহবাৰ অভাৱ হ'ব নেকি তেনেকুৱা কথা নহয় কাৰণ চিয়া সিডত আপোনাৰ খুব ভাল ওমেগা 3 ফেটি এচিড আছে তাৰোপৰি আপোনাৰ আছে প্ৰটিন তাৰোপৰি আপুনি আছে খুব ভাল ফাইবাৰ গতিকে এই বস্তুখিনি আমাৰ শৰীৰৰ কাৰণে বৰ দৰকাৰী আৰু উপযোগী বস্তু গতিকে সকলোকে মই অনুৰোধ কৰিব বিচাৰোঁ যে চিয়া সিড আপোনালোকে আপোনালোকৰ ডায়েটত ইনক্লুড কৰক ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ